মিছ অৰুন্ধতী, আছেনে কুশলে আপুনি? মিছ অৰুন্ধতী, মই ভাবিছোঁ আপোনাৰ চহৰত গোপনে প্ৰৱেশ কৰিম বুলি। উঠিল নে সান্ধ্যা আইন আপোনাৰ চহৰত? নে আকৌ আপুনি জাৰি কৰিব নতুন এছপি? হাজাৰ বাধা ভাঙি এইবাৰ প্ৰৱেশ কৰিম আপোনাৰ প্ৰেমৰ চহৰত। সান্ধ্যা আইন অমান্য কৰি সোমাই যাম আপোনাৰ চহৰত। মিছ অৰুন্ধতী, এইবাৰ কিন্তু আপুনি বাধা দিব নোৱাৰিব মোক। যদিওবা বন্দী হ'ব লগা হয় আপোনাৰ প্ৰহৰীৰ হাতত, যদিওবা বন্দী হ'ব লগা হয় আপোনাৰ প্ৰহৰীৰ হাতত, ফিৰভি আপোনাৰ হাতত দাখিল কৰিম মোৰ প্ৰেমৰ এপ্লিকেশ্যন। আপুনি নাভাবিব মিছ অৰুন্ধতী এইবাৰ মই নিৰাশ হৈ ফুৰিম বুলি। এইবাৰ আপুনি দিব লাগিব মোক আপোনাৰ প্ৰেমৰ চহৰত থাকিবলৈ অনুমতি। আপুনি সাজু থাকক মিছ অৰুন্ধতী, মই গৈ আছোঁ আপোনাৰ চহৰত পাগল প্ৰেমিকজন।